হাই ফ্ৰেণ্ডছ, অলপ আগতে হৈ গ'ল এই ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাতে ভাল হ'লেই। আৰু আমি এতিয়া এটা আণ্টিৰ ঘৰত আছোঁ। আণ্টিজনীয়ে এই ভাল পুলিচৰে হয়, পুলিচ ডিপাৰ্টমেণ্টৰে হয়। মানে আমাক ভাত খুৱাবলৈ মাতি আনিলে, মানে হঠাতে লগ পালে আৰু এই কথাবিলাক গম পালে যে আমি কি অৱস্থাত কেনেকৈ এই পৰ্যায়লৈ আহি পাইছোঁ, সেই বস্তুটো গম পালে। তো ইয়াতে ভাত খাই যাওঁ বুলি নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু বহুত মানে জোৰ কৰাত আহিলোঁ ইয়ালৈকে। আৰু মানে মনটো বহুত হেপী বৰ্তমান, কাৰণ গমেইতো পাইছে আপোনালোকে, আগৰ ভিডিঅ'বিলাকত গমেই পাইছে কিছুমান বস্তু মই বহুত বস্তু দিয়া নাই যেনে, আৰু বহুত আছে, বহুত কথা আছে তাৰ মাজতে, কিছুমান কথা ক'বও নোৱাৰি দিয়কচোন। তেনেকুৱা আৰু এতিয়া বৰ্তমান আছোঁ আমি 4 ABPN, এইটো এওঁলোকৰ ফ্লেট, এওঁলোকে থাকে ইয়াতে ভাত খাব মাতিলে। তো আহকচোন অলপ ভিতৰলৈ সোমাই যাওঁ। বাইদেউ হাই কৰি দিয়া। আপোনাৰ নামটো কৈ দিয়া। মোৰ নাম স্নিগ্ধা দাস। হয়, আপুনি কি কৰি আছে বৰ্তমান? বৰ্তমানটো মই ডিউটি কৰি আছোঁ চিটিতে। ডিউটি খতম হ'ল নেকি এতিয়া? ডিউটি খতম। হয় 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 হয়। ভাতৰ লগত কি বনাইছেনো? দালি, আলু ভাজি আৰু কণী। কণী হয় নেকি? কণীৰ লগত খুৱাব আৰু। ঠিকে আছে দিয়ক। হাই আণ্টি, হাই কৈ দিয়া। হাই কৈ দিয়া আপোনাৰ। কৈ দিয়া অনুভৱ কেনেকুৱা আপোনাৰ? ভাল হৈছে দিয়ক। চাকৰি নাই, চাকৰি হোৱা নাই আৰু ভাল লাগিল সেইটো আৰু। তো ভাত ৰেডি হৈ আছে, ভাত খাম অলপ দেৰিকৈ। তো এইটোৱে এওঁলোকৰ ৰুম, এইটো এইয়া কেণ্ডিডেট বহি আছে বৰ্তমান। হয় হাই কৈ দি। ফ্ৰেণ্ডছ, ৰানিং কৰি আহিলোঁ। তাৰপিছত মোৰ ভালেই হ'ল আৰু মই বেছি মাৰ্ক পোৱা নাই, হ'লেও 27 পইণ্ট চামথিং পাইছোঁ। ৰানিঙত 11.96 পাইছোঁ আৰু লং জাম্পত 11 পইণ্ট চামথিঙে পাইছোঁ, বেছি পোৱা নাই। কাৰণ মই লং জাম্প ইমান প্ৰেক্টিছো কৰা নাছিলোঁ, যিহেতু এইকেইটা দিন বৰষুণো দি আছিল। মই যেতিয়া নেকি এই বানপানীৰ ভিডিঅ'বিলাক বনাই আছিলোঁ তেতিয়াৰ কথা আৰু, ৰানিং কৰি থৈ উঠি মই আকৌ ভিডিঅ' বনাব যাওঁ, আকৌ ভিডিঅ' বনাই আহি কি আকৌ ৰানিং কৰিবলৈ যাওঁ। তো এইকেইটা দিন সেনেকুৱা আছিল। তাই কৈছা ইউ কণ্টিনিউ। তাৰপিছত সেইকাৰণে লং জাম্পৰটো মোৰ প্ৰেক্টিচত ষ্টেপে মিলা নাছিল। তাৰপিছত তাতে মই ফাৰ্ষ্ট বাৰত মাৰিছোঁ, ফাৰ্ষ্ট বাৰত কোৱালিফাই হৈছোঁ। তাৰপিছত ছেকেণ্ড বাৰত অকণমান বেছি মাৰিছোঁ তাতকৈ, আৰু থাৰ্ড বাৰত মোৰ ফল হৈছে। আৰু ৰানিঙত মই এটা ভাল টাইমতে সোমাইছোঁ বুলি ভাবোঁ, মই যিহেতু বেছিদিন প্ৰেক্টিছো কৰা নাছিলোঁ। আৰু মই ৰিটেনৰ ৰিজাল্ট দিয়াৰ পিছতহে ৰানিং ষ্টাৰ্ট কৰিছিলোঁ। 4 তাৰিখে দিনমান হৈছে আৰু মই আৰু ফাৰ্ষ্ট সোমাইছোঁ গ্ৰুপটোত। সেইটো ক'ব লাগিব আৰু। অৱশ্যে মোৰ আই প্ৰাউড অফ মাই ৱাইফ। এইটো ট্ৰেইনিং মাষ্টাৰ যিহেতু মই। অৱশ্যে ফাৰ্ষ্ট 3 ভাগলৈকে তাই আগত আছিল, মই 4 নম্বৰ ৰাউণ্ডটোতহে মই আগত গৈছোঁ আৰু লাষ্টত। গতিকে মোৰ 3 মিনিট 37 ছেকেণ্ড লাগিছে আৰু গোটেই ৰানিং কমপ্লিট কৰোঁতে। আৰু মোৰ 29তে ৰানিং আছিলে। তাৰপিছত মই সেইদিনা দিব নাপালোঁ, কাৰণ মই মানে এইবাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ, হ'লেও মানে মোৰ মাৰ্কশ্বিটখন বেলেগৰ লগত অহা নাই, অলপ লেট হৈছে, আহি পোৱা নাই। তাৰপিছত কলেজ খবৰ লোৱাটো দেৰি হৈছে মোৰ, বহুত দিন খবৰে লোৱা নাছিলোঁ মাৰ্কশ্বিটৰ কথা। আৰু সেনেকৈ মোৰ অৰিজিনেল মাৰ্কশ্বিটখনো অহা নাই। তাৰপিছত যিখন নেটৰ পৰা ওলাইছিলোঁ সেইখনো কাউণ্টাৰ চাইন কৰি আনিব লগা হ'ল, নহ'লে মই মানে ৰানিং কৰিব নাপাওঁ। আৰু 29ত নাপালোঁৱে। তাৰপিছত মোৰ বেয়া লাগিছিল সেইদিনা, কিন্তু হয়তো ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। আকৌ মোৰ 2 জুলাইত ৰিচিডিউল দিলে। তাৰপিছত সেইদিনা কাউণ্টাৰ চাইন কৰাই মই ৰানিং কৰিব গ'লোঁ। তাৰপিছত ভালে হ'ল মোৰ। আৰু সেই কাৰণ 29ত বহুত ছোৱালী তাৰমানে বেয়া হৈছে, বহুত ছোৱালী পৰিছে, বৰষুণ দি আছিল। তাৰপিছত আৰু নেক্সট যেতিয়া 2 জুলাইত মই দৌৰিব গৈছোঁ, সেইদিনা বতৰটো বহুত ভাল আছিল আৰু আমি ফাৰ্ষ্ট গ্ৰুপতে দৌৰিব পাইছোঁ। ছোৱালী কম আছিল সেইদিনা, কাৰণ চব ৰিচিডিউল কৰাই আছিল। ছোৱালীৰ 29 আৰু 30 দুদিনে আছিল। তাৰপিছত যিবিলাকে ৰিচিডিউল লৈছে তেওঁলোকে 2 জুলাইত আছিল। তাৰপিছত 1 জুলাইতো এজনীয়ে আছিল বোলে, তাই অকলে দৌৰিছে। তাৰপিছত 2 জুলাইত আমি 8জনী আছিলোঁ, 8জনী আমি 2জনীয়ে কোৱালিফাই হৈছোঁ, বাকীবিলাকে ৰানিং কমপ্লিটে নকৰিলে। তো এইখিনিতে এটা ৰিকুৱেষ্ট কৰিব বিচাৰে আপোনালোকক, ৰিকুৱেষ্টটো কৈ দিয়া। যিসকল ফিমেল কেণ্ডিডেট, অৰ্থাৎ
অনলি ফিমেলকহে কৈছোঁ মই তেওঁলোকৰ এটা ৰিকুৱেষ্ট থাকিল মোৰ যে আপোনালোকে ৰিটেনৰ আপোনালোকৰ এক্সপেক্টেড মাৰ্ক কিমান লগতে আপোনালোকে ফিজিকেল প্লাছ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজত কিমান মাৰ্ক পাইছে সেইটো আপোনালোকে কমেণ্টত জনাবা আৰু লগতে কাষ্টটো জনাবা তেতিয়া আমি গম পাম যে আমি ছেফ জ'নত আছোনে নাই আৰু কিমান কেটেগৰী কিমান কেণ্ডিডেট আছে সেইটো আমি গম পাম যিহেতু কেটেগৰী ৱাইজ ৰিজাৰ্ভ পষ্ট থাকে অৱশ্যে আমি গম পাইছোঁ যে যিমানখিনি ফিমেল পোষ্ট আছে সেইখিনি ফিমেল কেণ্ডিডেট কোৱালিফাই হোৱা নাই কিন্তু হ'লেও যিহেতু পোষ্ট ৰিজাৰ্ভ থাকে আৰু সেইবিলাক বা বেলেগ কাষ্টৰ কেণ্ডিডেটক দিয়ে নে নাই সেইটো আমি নাজানো যিহেতু তেওঁলোকৰ এটা এইটোৱেই ৰিকুৱেষ্ট থাকিল যে আপোনালোকে নিজৰ কাষ্টটো লগতে টোটেল মাৰ্ক আৰু এতিয়ালৈকে যিমানখিনি টোটেল মাৰ্ক আপোনালোকে এক্সপেক্ট কৰিছে সেইখিনি কমেণ্ট কৰিব তেতিয়া আমি আগতীয়াকৈ গম পাম যে আমি চিলেক্ট হ'ম নে নহ'ম বা আমাৰ কাষ্টৰ কিমানখিনি কেণ্ডিডেট আছে লগতে ৰিজাল্টটো তাৰমানে আগতীয়াকৈ আপোনালোকে একচুৱেলি গম পোৱাৰ নিচিনা আমি যেনেকৈ গম পাওঁ আমাৰ কমেণ্ট চাই আপোনালোকেও গম পাব আৰু নিৰ্ভয়ে থাকিব পাৰিম আমি কিন্তু ল'ৰাবিলাকে যাতে এইটো কমেণ্ট নকৰে আৰু কাৰণ সম্পূৰ্ণ বেলেগ হ'ব তেওঁলোকৰ কাট অফটো কাৰণ তেওঁলোকে বহুত কোৱালিফাই কৰিছে ল'ৰাবিলাকৰ কিন্তু ছোৱালীৰ সিমান নাই আছাম ফিটনেছ একাডেমীৰ পৰা সেইটো এটা এনালাইচিছ কৰিছিল যে ল'ৰাৰ কিমান কাট অফ যাব কিন্তু ছোৱালীৰ এতিয়ালৈকে কোনেও কৰা নাই সেইকাৰণে আমি ভাবিছোঁ আমি নিজে কৰি লওঁ আমি কেণ্ডিডেটখিনিয়ে যিহেতু আমি নিজে কেণ্ডিডেট সেইকাৰণে আমি নিজে এনালাইচিছ কৰিব পাৰিম গতিকে আপোনালোকে কমেণ্ট কৰিব তাৰপিছত আপোনালোকেও গম পাব লগতে ময়ো গম পাম তাৰপিছত সকলোৱে আমি নিৰ্ভয় থাকিব পাৰিম যদি আমি ছেফ জ'নত আছোঁ গতিকে প্লিজ কমেণ্ট কৰিব আৰু যিসকলে নেকি ধৰ আমাৰ ভিডিঅ'টো পোৱা নাই যিবিলাকে ধৰ বান্ধৱী আছে তো পাছ কৰিছে গম পাইছে তো তেওঁলোকক এই ভিডিঅ'টো লিংকটো দিব আৰু যাতে তেওঁলোকে কমেণ্ট কৰিব পাৰে আৰু ভিউৰ কাৰণে কোৱা নাই একচুৱেলি ভিউৰ কাৰণে কোৱা নাই দৰকাৰে আপোনালোকে কমেণ্ট কৰিব তেওঁলোকে কিমান পাইছে কি কাষ্টৰ সেইটো ভিউৰ কাৰণে নহয় একচুৱেলি অনলি ফৰ আমাৰ এনালাইচিছৰ কাৰণে তো সেইখিনি কৰিলে আমাৰ চবৰে টেনশ্যন লাগি থাকে সেইটো আৰু তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আজিলৈ বাই বাই